কৰিছিল আৰক্ষী পিছদিনাই তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি ইতিমধ্যে হাজতত ৰখা হৈছে আৰু উচিত শাস্তি নহয় আইনত লিখাই আছে যোনে হত্যা কৰিব বা যোনে ৰেপ কৰিব এইবিলাকৰ কাৰণে ছেকশ্যন লিখাই আছে তো মই বিধায়ক হিচাপে সাংবাদিক বন্ধুসকলক কথা কৈছোঁ যোন কালপিত কেইটা এনেকুৱা জঘন্য কাণ্ড কৰিছে এইকেইটাক উচিত শাস্তিটো আমি দিমেই দিয়া হ'বই এইটো ক'বলগীয়া একো নাই কিন্তু আগন্তুক দিনত বিজলী বিধানসভা সমষ্টি বুলি নহয় চিৰাং জিলা বা বিটিআৰত এনেকুৱা যেন হত্যাকাণ্ড নহয় সেইটোৰ কাৰণে আমি গৃহীত ব্যৱস্থা ল'ব লাগিব আৰু তাৰ লগে লগে পাব্লিকো সজাগ হ'ব লাগিব পাব্লিক মিনছ গভৰ্ণমেণ্ট গভৰ্ণমেণ্ট মিনছ পাব্লিক ৰাইজেই ৰজা ৰাইজ মানেই চৰকাৰ চৰকাৰ মানেই ৰাইজ সেইকাৰণে উই অল শুড ইউনাইটেড আমি সকলোৱে একলগ হৈ পেলাই বিভিন্ন দল সংগঠন যোনটো কাৰণত ৰাজু বসুমতাৰী ডাঙৰীয়াৰ জীৱন আজি গ'ল এই কাৰণটো নিশ্চয় আপোনালোকে গম পায় আৰু সেই কাৰণবিলাক বিজলী টাউনৰ অলি গলিত খুব চলি থাকে বিভিন্ন হোটেলত চলি থাকে বিভিন্ন গাঁৱত চলি থাকে মই তেখেতৰ পৰিয়ালৰ তাত আজি গৈ কথা বাৰ্তা কৰি আহিলোঁ আৰু মোৰ ফালৰ পৰা কিছুমান আৰ্থিক সহায় মই আগবঢ়ালোঁ আৰু মই এনচিয়ৰ কৰি আহিলোঁ পৰিয়ালৰ দায়িত্ব মই ল'ম কাৰণ সৰু ল'ৰা আছে সৰু ছোৱালী আছে পঢ়া শুনা কৰিব লাগিব মানুহ হ'ব লাগিব যাৰ দেউতা যেনেকুৱা সৰু সৰু ল'ৰা ছোৱালীক ইনস্পায়াৰ কৰিছিল খেল বা বিভিন্ন এক্টিভিটিছত তো সেইমতে ল'ৰা ছোৱালীয়ে উঠি আহিব লাগিব মই বাইদেউৰ লগত কথা পাতি আহিছোঁ আৰু বাইদেউক মই সৰু ভাইটি হিচাপে এনচিয়ৰ কৰিছোঁ যে মই সৰু ভাইটি হিচাপে সদায় তেখেতৰ লগত থাকিম আৰু যিকোনো ফাইনেন্সিয়েল প্ৰব্লেম হওক বা যিকোনো পাব্লিক বা যিকোনো চৰকাৰী যদি কোনো সমস্যা হয় মই নিশ্চয় তেখেতৰ লগত থাকিম তেখেত যথেষ্ট ভাল পাইছে আৰু মই কৈ আহিছোঁ আৰু এছ পি ডাঙৰীয়াক মই বিধায়ক হিচাপে তেখেতক মই নিৰ্দেশ দিছোঁ যে যি বদমাছকেইটা এনেকুৱা কাণ্ড কৰিছে তেখেতসকলকতো শাস্তি দিয়া হ'বই আৰু ফাষ্ট ট্ৰেক যিটো দাবী অনা হৈছে এই ফাষ্ট ট্ৰেকৰ জৰিয়তে মানে আদালতে যি মানে ভাৰ্ডিক্ট দিয়ে সেইমতেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব ক'ব বিচাৰিছোঁ যে এইটো এটা হত্যাকাণ্ড মই আপোনালোকৰ সাংবাদিক চেনেলৰ বা সাংবাদিক বন্ধুসকলৰ যোগেদি জনাব বিচাৰিছোঁ কিছুমান ঘটনা হ'লে এইটো পলিটিকেলি মানুহ টানিব বিচাৰে কেতিয়াবা জাতিগত বা কেতিয়াবা বেলেগ ইছ্যু লয় তো কিছুমান এনেকুৱা ফেচবুক ফেক আইডি আছে এই ফেক আইডিবিলাক জাতিগত ক্লেশ লগাই দিব খোজে মই এছ পি ডাঙৰীয়াক কৰা নিৰ্দেশ দিছোঁ যে যিবিলাক এনেকুৱা ফেচবুক একাউণ্ট হোল্ডাৰ আছে ফেক যে জাতিৰ মাজত ক্লেশ লগাব খোজে সৰু বস্তু ডাঙৰ কৰি দিব খোজে সেইটো অতি সোনকালে আইডেণ্টিফাই কৰি পেলাই এৰেষ্ট কৰিব লাগে আৰু মই আপোনালোক ক'লোঁ যিকেইটা পেজ বা ফেচবুক একাউণ্ট এনেকুৱা ভুৱা কথা বাৰ্তা ফেচবুকত আপলোড কৰি ৰাইজক বিভ্ৰান্ত কৰা মানে একশ্যন লোৱা হ'ব থেংক ইউ